মাংস নে চৰ্বি গুৱাহাটীৰ আপুনি খোৱা মাংস কেনেকৈ দিয়ে আপুনি কিনা মাংস আপোনাৰ পৰিয়ালৰ উপযোগী নে দৃশ্যটো চাওক আৰু নিজেই ভাবক এক গুৱাহাটীৰ মহানগৰীৰ মাংস বজাৰৰ দৃশ্য সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশ ফেনা মাখি উৰি আছে চাৰিওদিশে সম্পূৰ্ণ এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে মাংস কটা এইসমূহ ঠাইত আৰু এনে ফেনা মাখি উৰি থকা মাংস আপোনাৰ বিক্ৰী কৰে এইসকল ব্যৱসায়ীয়ে মাখি পৰিছে বহুত মাখি আছে এতিয়া আপোনাৰ চাফা নাই একো কোনো ব্যৱস্থা দিয়া নাই আৰু এনেকুৱা ৰাজ্য চৰকাৰৰ ফালৰ পৰা ছাগলী বিক্ৰী কৰা ব্যৱসায়ীসকলক চৰকাৰী ছাগলীৰ মাংসহে বিক্ৰী কৰিব পাৰিব বুলি দাবী কৰিছিল ৰাজ্য চৰকাৰে কিন্তু সকলো যেন ফুটুকাৰ ফেনতহে পৰিণত হ'ল চৰকাৰক দুখা আঙুলি দেখুৱাই এনেদৰে ব্যৱসায়ীসকলে সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে বিক্ৰী কৰি আছে ছাগলীৰ মাংস চাওক কিদৰে মাংস বিক্ৰী কৰা ঠাইতে ছাগলী চাফা কৰি আছে এই ব্যৱসায়ীজনে দৃশ্য দেখি আমাৰ এটা প্ৰশ্ন উত্থাপিত হৈছে মাংস নে চৰ্বি এইদৰে অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰি আহিছে মাংস যিয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কিন্তু ইয়াৰ বিপৰীতে নীৰৱ হৈ আছে সংশ্লিষ্ট বিভাগ সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰা তথা ফেনামাখিয়ে ভিনভিনাই থকা এনে পৰিৱেশত কিয় বিক্ৰী কৰিবলৈ দিয়ে মাংস জনসাধাৰণৰ ওপৰত কোনো চিন্তাই নাই নেকি জিএমচি অথবা বিভাগীয় কৰ্তৃপক্ষৰ ব্যুৰো ৰিপৰ্ট আসাম টক্স